এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভাল আৰু আমাৰো ভাল। অকণমান ওলাই যাওঁ বাঘমৰা ফালে, তো আপোনালোকক দেখাই থাকিম। বাঘমৰা যামনে দেখাই থাকিম আপোনালোকক। এতিয়া যাওঁ, আমি তেল ভৰাই লওঁ। আৰু মোৰ পল্লৱী ব্লগ ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'বিলাক চাই ভাল পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। বলক আজি আপোনালোকক দেখাওঁ বাঘমৰা টু চাইড কিমান 2000 ডাঙৰ ডাঙৰ বিল এফালে চাগে ইয়াতে মাছ আছে। অঁ এই গাড়ীখনত লাগিলে চাগে সেউজীয়া পৰিৱেশ, তো তাৰ মাজত আমি এইফালে হ'ব। হয়নে নহয়? হয়। ৱাও, ধুনীয়া ধুনীয়া পৰিৱেশ। এইফালে ভাল লাগিছে ন? আমাৰ মৰিয়নি ফালে আমি সেইদিনা যাওঁতে কি হ'ল অৱস্থা। ৱাও, ধুনীয়া ধুনীয়া সেউজীয়া সেউজীয়া, চাওকচোন কিমান ধুনীয়া। আজি মই মাইকখন আনিলোঁ, বস্তু অলপ কম কম ওলাম, একো নাই, মই বস্তু বহাই দিম। বেঙেনা খেতি আৰু এইফালে কিবা কিবি চাগে ফুলকবি, বন্ধাকবি, একদম ধুনীয়া ধুনীয়াকৈ। এইফালে লোকেল সাৰ দিয়া হ'ব অলপ, কিন্তু হ'লেও লোকেল পাব আৰু। এইফালে পালোহি আমি বাঘমৰা। ই কেলৈ ৰখিছে? ইভাগে চাগে পানী ইয়ালৈকে হয়, কাৰণ এইফালে হেৰি কৰি আছে বলক। এইফালে কণী চাই আছে দেই, কণীও চাই আছে কেনে পগলা হৈ দিব দেই। লাগিব, মই সেইকাৰণে কৈছিলোঁ পইচা লৈ আহিবলৈ, সেইকাৰণে উলিয়াই আনিছোঁ এটিএমৰ পৰা। ইয়াতে পাৰ্কিং কৰিব। कितना देना पड़ेगा? 150 टिकट কাটি লৈ এইফালে সোমাবলৈ দিলে। আৰু নাযাগে, দেখা ইয়াতে খাব এইখন হেৰিখন হেৰিও আছে নেকি বটিং? ইয়াতে কিমান মানুহ হৈছিলে দেখিছেনে? একদম বহুত মানুহ, চবেই মানে পাৰ্টি কৰি আছে। আজি ছানডে হয়, সেইটো কাৰণে বহুত মানুহ। তো আমি গাড়ী ৰখাবলৈ ঠাই নাপাইছিলোঁ, কিন্তু শেষত গৈ পালোগৈ। চাচোন কিমান ধুনীয়া লাগিছে। অ' মাই গড, এইফালে ইয়াৰ ভিতৰত ইয়াত ৰেষ্টুৰেণ্টো আছে। আমি হেৰি বস্তুকেইটা, খোৱা বস্তুকেইটা যে লৈ আনিছিলে ইয়াত লৈ পাৰিলোঁ না? গাড়ীতে খাবা, ইয়াত বেলেগ কিবা। অঁ এইফালে যাম আৰু সিটো পাৰে যাম বুলি ভাবিছিলোঁ এই দলংখনেদি, কিন্তু এতিয়ালৈকে মানে এণ্ট্ৰি দিয়া নাই তাতে। তো উইণ্টাৰ কাৰ্নিভেল যেতিয়া হ'ব তেতিয়া মানে দিব চাগে। এতিয়া তেওঁলোকে ডেক'ৰেট কৰি আছে, সেইটো কাৰণে তালৈ যাব দিয়া নাই। এতিয়া এখন আমি ৰেষ্টুৰেণ্টতে সোমাইছোঁ, তো বলক দেখাওঁ। ইয়াতে প্লেচটো ভাল, মানে বাঘমৰা এইবিলাক দেখিছেনে? সৰু সৰু পোৱালিবিলাক কেনেকৈ খেলিছে, একদম খোলা পায়।
তো ইয়াতে মানে সেউজীয়া কেইফালে ইফালে আৰু ধুনীয়া, ইফালে মানে তুলিবলৈ বেয়া, চবেই নিজৰকৈ পাৰ্টি কৰি আছে। তো সেইটো কাৰণে মই ভিডিঅ' নকৰিলোঁ। এতিয়া মানে ভালকৈ ডেক'ৰেট কৰা নাই তেওঁলোকে। যেতিয়া উইণ্টাৰ কাৰ্নিভেল হ'ব চাগে বাঘমৰা, তেতিয়া একদম ধুনীয়াকৈ মানে ডেক'ৰেট কৰিব নেকি, তেতিয়া আকৌ আহিব লাগিব। এতিয়া মানে পিকনিক পাৰ্টি বহুত তাত, সেইখিনিকে দেখাওঁ। তো ইয়াতে অৰ্ডাৰ দিলোঁ আমি কি আমি পৰ্ক ষ্টিকেই দিলোঁ, 2জন মানুহে গৈছোঁ সেইটো কাৰণে, আৰু আমি খাবলৈ লৈ গৈছিলোঁ। হেল্ল' গাইছ, আমি আছোঁ এতিয়া বাঘমৰাত। তো আপোনালোকক বাঘমৰা পৰিৱেশ দেখাম ধুনীয়াকৈ। তো এইখিনি বগৰী হয়, বগৰী খাব পৰা হৈছে, কিন্তু তুমি মোক এনেই ক'লা এটা খাব পাৰি ন। এইটো দেখিছা নাই, এইটো পকা। কি কৰিব লাগে, কি কৰিব লাগে তলত নহয় যেন মই তাত এবাৰ উঠিব লাগিব দেই, তাত এবাৰ উঠিব লাগিব। কি নহয় গোটেই লাগে কালাৰ লাগি চফা নে বগৰী মিঠা দেহা এটা পাৰি দিয়া এডালে ষ্টিকডাল দীঘল কৰি লোৱা। এনেই ওখ মানুহ কেলৈ বিয়া পাতিছো ন, এনেই ওখ মানুহ কেলৈ বিয়া পাতিছো, বগৰী পাৰি বগৰীকে পাৰিবলৈহে বিয়া পাতিছো ওখ। আজি ওখ হোৱা কামত ৰাইজ বগৰী পাৰি গ'লোঁ, বহুত পিঠা হয়। লিখা আছে এইবিলাক আপোনালোকে ইয়াতে ৰোপৱে, মানে এইটো বান্ধি ল'ব লাগিব গাত, হেৰিটো নাই, এইফালে ৰোপৱে কৰিব পাৰিব। এইফালে বাঁহৰ দলং আছে, এইফালে ব্ৰহ্মপুত্ৰ, এইফালে পিকনিক প্লেচ, এইফালে গোটেই মানুহে খাই আছে। তো আমি লৈ আহিছোঁ গাড়ীতে, ইয়াতে অৰ্ডাৰ দিছোঁ, পৰ্ক দিছোঁ, পৰ্ক ষ্টিক অৰ্ডাৰ দিছোঁ ইয়াতে। এইফালে আমাৰ পৰ্ক ষ্টিক স্মক পৰ্ক ৰেডি হৈ গ'ল। তো খাই লওঁ ব'লক। তো এয়াই আছিল আজি বাঘমৰাৰ পৰিৱেশ। সিফালে বহুতে পাৰ্টি খাই আছে, কিন্তু সেইবিলাক ভিডিঅ' কৰিবলৈ বেয়া। আৰু এইবিলাক কেম্প, তো তাতে চাগে উইণ্টাৰ কাৰ্নিভেল হ'লে থাকিব পাৰিব নেকি, এতিয়া মই ভালকৈ গম নাপাওঁ, পিছত আহিলে আকৌ সুধিব লাগিব। তো আজি ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব। আৰু ঘূৰি আহোঁতে ৰাস্তাত মহ দেখা পালোঁ, তাতে তুলি ল'লোঁ। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্টত। আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহোঁ, বাই বাই।